স্যার মুখ বসক স্যার বসক স্যার হাই জান কি খবৰ আগৰ নম্বৰটো দেখোন তোমাৰ ফোনে লগা নাই আৰু এটা কথা আমাৰ আজি ঘৰত ফোনে নাই এবাৰ আহা না ওকে ঐ কি কৈছ শুনছা না মোক মাতছি মাতছি তোক মাতছি ঘৰত যাব দিছে আগৰ নাম্বাৰত তোৰ ফোন লগা নাই নম্বৰটো দিও ঐ তোক কোৱা না হেডফোনত কৈ আছে এই তোৰ হেডফোন মোকে মৰিল আজি ই মোক কৈ কৈছে না কি আগৰ ফোন নাম্বাৰটো বোলে ফোন লগা নাই ই মোক কৈ আছিল আৰু ঘৰত বোলে মা দেউতা নাই সেইকাৰণে মোক মাতছি বোলে ঐ ঐ ছোৱালীজনী লক্ষ্য দিলে নহয় এইডাল কি লৈছে দেখিছা কি হেডফোন এটা ভাল লাগছি দে মোৰ সালা কুকুৰে বয়ফ্ৰেণ্ড থকাটো তই আৰু ভাল লাগছি বুলি কৈছা কলেজৰ বয়ফ্ৰেণ্ড কিমান আছে এই তই যা যা মোক কি নাৰাখে নেকি যাবি না নাই যাম না চাম ৰ চাম চাবি যা তহঁতে কিন্তু কাম কৰছা দেই বেদিনা ও ভাই কি আনিলি বে ল ভাই ল লাইফৰ ফাৰ্ষ্ট বেষ্ট অফ লাক পিন দে দি ৰবা মই গৈ আছো মানে মোৰ নিচিনা ল'ৰা এজন বিচাৰিছিলে ন ভাল পাব কাৰণে নিশ্চয় মানে শুনা মানে মই এজন ল'ৰা নাম মোৰ তৰা কাম হ'ল মোৰ চুৰি কৰা মানে তুমি চুৰ কৰা মানে বুজি নাপা নেকি ছোৱালীৰ মন চুৰি কৰা আকৌ আকাশত তৰা আছে পানীত আছে মাছ জীৱনত তোমাৰ প্ৰেমত পৰিছো ফাঁচ মেহু তেৰা প্ৰেম तू है मेरा गेम ये है मेरा स्टाइल मुंह में है तेरा स्माइल ये सब सर आप तो बोल তোমাৰ নিচিনা মই দুখীয়া ল'ৰা মা দেউতা নাই ঘৰ বাৰী নোহোৱা তুমি যে কি কৈছা মোৰ ঘৰ বাৰী নাই মা দেউতা নাই কাপোৰ ভাড়া কৰি লৈছো কোনে কৈছে ল'ৰা কেইটা কৈছে ইহঁতক দিব পইচা দি ইমান হেৰি কৰিলো পইচা কেইটা খালা মোৰ শেষ কৰলা জীৱনটো লাইফটো শেষ কৰিছি মোৰ খবৰ জানা নাই মই দিনত 10টাকে গেদি পাতো গেদি গম পাইছা না নাই 5টাকে পাৰ্কত লৈ যাওঁ গম পাইছা না নাই আৰু তোমাৰ নিচিনা ছোৱালী ওচৰত বহি আছো যে এইটো মোৰ টাইম লছ হৈ আছে গম পাইছা না নাই এতিয়া মই যাওঁ জীৱনত বোলে মোকে প্ৰথম ভাল পাইছে ফটোৱা চালা যাওঁ জীৱনত এটা ছোৱালী এণ্ট্ৰি পালো তথাপি শেষ কৰি দিলা কি হ'ব 5,000 টকা খালা পাৰ্টি লাগে বুলি হতো কোটা দিছি পুরো কোটা দিছি পুরা টেস্টটো মাৰি দিছে মোৰ এজনৰ একোই নাই বহুত দুখীয়া কি তাৰ ঘৰৰ অৱস্থা একোই নাই এখন বেৰা যদি টান মাৰো এখন এনেই ওলাই পৰিব
সি যিযোৰ কাপোৰ পিন্ধি থাকে সেই যে ভাড়া টানা কাপোৰ হা দোকানৰ পৰা ভাড়া কৰি হে আনে সি হয় নেকি? অ' তই কি কৰি আছা জীৱনত এটা ছোৱালী এণ্ট্ৰি পালো তথাপি এক কৰি দিছে ন এণ্ট্ৰি মাৰি দিছে তহঁতে যাই মই কি কৰিলো তহঁতক পইচা দি পাৰ্টি দি কেনে বুজাব দিছো যে মোৰ লগত যাতে লাইন মাৰে ছোৱালীটো তই কি কৰিছা মই কি কৰিছো ইয়াতে কি কৰিছা কি কৰা নাই তই তোক মই মাৰিম আজি কি বুলি ভাবিছা কি কথা মোক কিয় তই মাৰিবি ফ্ৰেণ্ড বুলি নাভাবো তোক আজি মই গম পাইছা নে নাই তোৰ কাৰণে মোৰ ন এণ্ট্ৰি হৈ গৈছে এই তোৰ কি দাদাগিৰি দেখিব মন গৈছে নেকি ইয়াত হা দাদাগিৰি মানে দাদাগিৰি কি দাদাগিৰি কোন হয় গম পাইছা না নাই চিনি পাইছো তোৰ পুলিচ হয় পুলিচ পুলিচক কেনেকে সন্মান কৰিব লাগে গম পাইছা না না সেইকাৰণে সন্মান কৰিছো এক মাৰা নাই সেইকাৰণে বহি আছো হয় নেকি হৈ আছো থিয় হৈ আছ ই তোৰ কি হয় সবতে মোক মাৰিবলৈ বসা মোক কিয় মাৰে গছক সে মোক কিয় তাক মাৰিলি কিয় মাৰিলি তোৰ কাৰণে যে মোৰ চাকৰি যাব এতিয়া মই গম পাইছা এইবোৰ মোৰ জীৱনৰ কটা হৈ আছে জীৱনৰ পৰা আঁতৰ কৰি দিবি বল কি ভাবছো মই ইছ জেলত গেছো দেখোন মই সপোনতে মাৰি কিনে জেলত গেছিলো ইছ সেইগিলা কৰিব নোৱাৰি সিহঁতক মাৰিব নোৱাৰি ইছ যাওঁ ছোৱালী পটাব নোৱাৰিলে নাই আৰু উপায় নাই পিছত মানুহ থাকে যে বডিগাৰ্ড বডিগাৰ্ড ৰাখি কেনে মাজত মই থাকিম থাকি কেনে ছোৱালীগিলা পটাম আৰু বেলেগ বস্তু কিন্তু মাথা আছে কিন্তু এনেকৈ পটাম বুলি ভাবছো আৰু থাকবি মোৰ পিছত থাকবি যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ তোৰ কি হৈছে সবতে মোক মাৰিবলৈ বসা মোক কি কৰি আছা